সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দুপৰীয়া শাকে মাছে বনাইছিলোঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। ভিডিঅ'ত বাৰু লাইক ভিউজ একো নাহেই, তথাপিও আৰু পেজটো ঠিকে থাকক বুলি আগতেও কৈছোঁৱেই। ধুনীয়াকৈ মাছটো বাছি লৈ ধুই পখালি ল'লোঁ। তাৰপাছত সেই পিছফালে থকা মচন্দৰী, মধুসোলেং আৰু মান ধনিয়া কেইডালমান ছিঙি আনিলোঁ। যিহেতু বেলেগ শাক নাছিলে, সেইবাবে এনেকৈ দি বনাম বুলি ভাবিলোঁ। এনেকৈ খায়ো বহুত ভাল লাগে আৰু মাছটো লোকেল হ'লে বেছি ভাল লাগে। ডাঙৰ বুলি কথা নাই বাৰু, সৰু মাছ হ'লেও আমাৰ অসমীয়াৰ থলুৱা যিটো জুতি, সৰু মাছেও হৈ যায়। মুঠতে শাক, মাছ, টেঙা জোল, এতিয়া গৰমত বিন্দাছ আৰু খাই থকাহে কথা আৰু। তাৰপাছত শাককেইডাল ছিঙি আনি ধুনীয়াকৈ ধুই পখালি ল'লোঁ। যিহেতু বৰষুণ দি আছিলে, সেইবাবে শাকখিনি অলপ লেতেৰা হৈ আছে। ভালকৈ ধুই ল'লোঁ। তাৰপাছত মাছকেইপিচ নিমখ হালধি সানি তেলত ফ্ৰাই কৰিলোঁ। তাৰপাছত মাছখিনি ফ্ৰাই কৰি মাজতে আকৌ শাককেইডালো কাটি ল'লোঁ। এনেকৈ শাক মাছ খাই সকলোৱে ভাল পায়, মানে বেয়া পোৱা মানুহ নাই বুলিয়ে ক'ব পাৰি। খুব কম সংখ্যকে বেয়া পাব পাৰে, কিন্তু মানে প্ৰায়ভাগেই ভাল পায়। আৰু যিহেতু গৰমৰ দিন, এনেকৈ খাই ভালে লাগে। আৰু শাকতে মই নিমখ হালধি চব জোখমতে দিয়ে লৈছিলোঁ। আৰু এটা সৰু বিলাহী দিছোঁ আৰু এফাল আলু দিছোঁ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ নমাই লৈ সেইখিনি তেলতে মই কেইটামান মিঠি আৰু অকণমান পিঁয়াজ দিছোঁ। দি পেলাই ধুনীয়াকৈ শাককেইডাল ভাজি ল'লোঁ। শাকৰ তৰকাৰী বনাবলৈ যিমান সহজ, খাবলৈও ভাল। তাৰপাছত ধুনীয়াকৈ পিঁয়াজ আৰু মেথি গুটিখিনি অকণমান কালাৰটো চেঞ্জ হওঁতে শাককেইডাল দি দিব লাগে। আৰু শাকখিনি বেছি টাইম ভাজিব নালাগে। এতিয়া আৰু ভিডিঅ'টো চাই মানুহে ক'ব আৰু শাক মাছনো কোনে বনাব নাজানে, সেইডালনো ভিডিঅ' হ'লনে? আৰু শাককেইডাল ভাজি থাকোঁতে মচন্দৰী আৰু মান ধনিয়াৰ যিটো গোন্ধ, মানে ক'বই নালাগে আৰু। এয়া মাজে মাজে ছোৱালীয়ে হেল্ল' গাইছ মাৰি আছে দেই, শান্তি নাপাব। তাৰপিছত ধুনীয়াকৈ পানী দি দিলোঁ। দি পেলাই অলপ উতলিবলৈ দিলোঁ। গৰম পানী দিলে বেছি ভাল হয় বাৰু। মোৰ ওচৰত গৰম পানী নাছিল বাবে মই ঠাণ্ডা পানীকে দি দিলোঁ। ঠাণ্ডা পানী দিলেও কোনো কথা নাই, অকণমান ঢাকি দিলেই হ'ল আৰু। তাৰপিছত অকণমান উতলি অহাৰ পিছতে মাছকেইপিচ দি আৰু অলপ টাইম সিজিবলৈ দিম, যিহেতু আলু সিজিব লাগিব। তাৰপিছত আমাৰ এয়া টেঙা তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আৰু ধুনীয়াকৈ খোৱাহে কথা। খায়ো পিছে ভালেই লাগিলে দেই। মানে শাহুমাই কৈছে আৰু তৰকাৰীখন খাই ভাল লাগিছে। এনেকৈ ভাল লাগিছে বুলি ক'লে ভাল লাগি যায় আৰু মনটো। এয়া দেখিছেনে? আজিলৈ ভিডিঅ'টো ইমানেই। চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। বাই।